everyone. নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। কিবা ক'বা? খবৰ সদায় দৰে ভিডিঅ'টো আজি গাড়ীতে আৰম্ভ কৰিছোঁ। এয়া বছৰৰ শেষ ভিডিঅ' বুলিয়ে ক'ব পাৰি। এইটো বছৰৰ আমি প্ৰত্যেক বছৰে আমাৰ কেম্পাছটোৰ পৰা পিকনিক খাবলৈ যাওঁ নহয়, কিন্তু এইবাৰ মাৰ ঘৰলৈ যোৱাৰ কাৰণে পিকনিকটো নিমিলিলে। বাকীকেইটা ফেমিলিয়ে লগ হৈ খালেগৈ, কিন্তু আমাৰ যোৱা নহ'ল। সেইকাৰণে আজি অকল আমাৰ পৰিয়ালটোৱে আহিছোঁ, পিকনিক খাবলৈ নহয়, এনেই আৰু এটা দিন বাহিৰত ওলাই আহিছোঁ। খানাটো মানে আমি বনাই অনা কথাই আছিলে, কিন্তু বনাই অনা নহ'ল আৰু কিছুমানে ক'লে নালাগে আৰু বনাই মেলি লৈ যোৱাতকৈ জন কিটচেনৰ পৰাই কিবা কিবি অলপ পেকিং কৰি লৈ আহিছোঁ। পেকিং কৰি লৈ আনি ভাবিছোঁ ধুনীয়া জেগা এটা চাই, এতিয়া কিন্তু বহুত দেৰি হ'ল, গতিকে এতিয়া আমি ভাল জেগা পাওঁনে সেইটো নাজানো। ধুনীয়া জেগা এটা চাই আমি তেতিয়া একেলগে খাম বুলি আহিছোঁ। কিন্তু এতিয়া কথাটো হ'ল ডিচেম্বৰ মাহ যেন একেবাৰে লগা নাই। ইয়াত দেখিছেনে আমাক? ডিচেম্বৰ মাহ যেন একেবাৰে লগা নাই, ইমান গৰম আৰম্ভ হ'ল। মানে পুহ মাহ যেন নাই লগা। পুহ মাহত যে সেই কঁপি থকা ঠাণ্ডাটো, সেই ঠাণ্ডাটো নপৰিলে বুলিয়ে ক'ব পাৰি। খ্ৰীষ্টমাছৰ সময়ত সেই দুদিন অকণমান ঠাণ্ডা এটা পেলালে আৰু তাৰপিছত মানে ঠাণ্ডাৰ কোনো নামেই নোহোৱা হ'ল। এতিয়া মানে ভাল গৰম আৰু বাহিৰত ভাল ৰ'দ দিছে, মানে বিৰাট চোকা ৰ'দ। গতিকে পিকনিক বুলিয়ে ক'লে আগতে আমি যেনেকৈ নৈৰ পাৰত বহি খাওঁ, এতিয়া মানে সেই ৰ'দত খাব নোৱাৰি আৰু ৰ'দটো যি চোকা ৰ'দ, ক'ৰবাত চাহ জেগাহে চাব লাগিব মানে খাবলৈ বহিবলৈ। আৰু আমি ক'ত যাওঁ একো ভবা নাই, নভবাকৈ আমি পানীখাইটিৰ ফালে ওলাইছোঁ। নদীৰ পাৰত প্ৰায়চিয়ে কৈ আছে নদীৰ পাৰত খাম বুলি। পানীখাইটিৰ ফালে ওলাই আহিছোঁ। তো পানীখাইটিৰ ফালে কি ভাল জেগা পাওঁ, যি ভাল জেগা পাওঁ তাতে বহি খাম। তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই জেগাখিনিৰ নাম হ'ল টপোবন। এই পানীখাইটিৰ ৰাস্তাটোতে পায় টপোবন। আমি সেই টপোবনৰ যিখিনি পিকনিক স্পট সেইখিনি যে সেই তালৈ নামি যোৱা নাই, গোটেইখন বালি তাৰমানে। আৰু তাত এনেও কেনেকৈ ভাল লাগে, এটা গ্ৰুপ আহিলে ভাল লাগে, অকলে অকলে ভাল নালাগে। এটা গ্ৰুপ আহিলে ভাল লাগে বনাই মেলি খাবলৈ। আমি যিহেতু পিকনিক খাম বুলি অহা নাই, সেইকাৰণে আমি এই ওপৰৰ তাৰ কাষৰ ৰাস্তাটো দি, এইটো হ'ল ৰাস্তাটো, কাষৰ ৰাস্তাটো দি পিকনিক পাৰ্টিবোৰ ইয়াত গাড়ী থৈছেই। এই ৰাস্তাটো দি আহি আমাৰ ইয়াতে গাড়ী থলোঁ, থৈ আমাৰ বাপেক জীয়েকক দেখিছেনে? আমি ইয়ালৈ আহিলোঁ আৰু ইয়াতে ধুনীয়া ছাঁ পৰি আছে, সেইফালে বিৰাট ৰ'দ, জেগাটো খুব ধুনীয়া লাগিছে। গতিকে আমি ভাবিলোঁ ইয়াতে আমি বহি খাওঁ তিনিটাই। খাম বুলি আহিছিলোঁহে, দেখিছেনে? খাওঁতা আগতে ৰেডি। ইয়াত কিমান বান্দৰ জাকে সতি আহিছে। ইয়াত খাব নোৱাৰি দেই, ইয়াত খাবলৈ প্লেট উলিয়ালে প্লেটে মানুহে চব দাঙি লৈ যাব। জন কিটচেনৰ পৰা ফ্ৰাইড ৰাইচ পেকিং কৰি লৈ আহিছিলোঁ।
লৈ ঘৰৰ পৰা ডিছপ'জেল প্লেট লৈ আহিছিলোঁ ভাবিছিলোঁ ক'ৰবাত খালী জেগাত ধুনীয়াকৈ বহি লৈ খাম কিন্তু বান্দৰৰ উৎপাতত নহ'ল সেইকাৰণে প্ৰায়ুচে গাড়ীৰ ভিতৰতে খাই আছে জাগাটো খুব ভালেই লাগিছে নদীৰ পাৰৰ এটা ধুনীয়া বতাহো মাৰি আছে আৰু ধূলি নাই এইখিনি নহ'লে নদীৰ পাৰত সেই বালিখিনিত যি ধূলি মোৰ ইয়াৰ পৰা দূৰৰ পৰা দেখিয়ে মানে গাটো কিবা কিবি লাগি গৈছে ধূলি ইয়াত ধূলি চুলি নাই আৰু গছৰ ছাঁও পৰি আছে আৰু ধুনীয়া বতাহ এটা মাৰি আছে সেই বতাহটোৰ কাৰণে বেছি ভাল লাগিছে আৰু বাকীটো যি গৰম নহ'লে ঠাণ্ডাত সেই বতাহটো লগা হ'লে যে কি ঠাণ্ডা লাগিলে হয় কিন্তু ঠাণ্ডা চাণ্ডা নাই একো বিৰাট গৰম ৰ'দ আৰু সেই বতাহটো মাৰি থকাৰ কাৰণে সেইকাৰণে ভাল লাগিছে ৰাচি খোৱা হৈ গ'ল এতিয়া আমি গাড়ীতে বহি খাই আছোঁ নহ'লে তলত মই খাবলৈ বেডশ্বীট চেডশ্বীট লৈ আহিছিলোঁ কিন্তু বান্দৰকেইটা দেখি বিৰাট ভয় লাগিলে খোৱা প্লেট শ্লেট চব দাঙি লৈ যাব একো খুৱাবলৈ নাপাম সেইকাৰণে গাড়ীতে বহি খালোঁ দেউতাৰ কাম ওলাই গৈছে একদম ওচৰলৈ নাযাবা দে ৰখি দিবা ইয়াত মানে পিকনিক স্পটবোৰত কি কৰিছে জানে এনেকুৱা টেণ্ট আনি দিছে সোমাওঁতে এণ্ট্ৰি ফিজ লৈ আৰু সোনকালে যোনে সোনকালে আহিব সিয়ে ভাল টেণ্ট এটা পাব এয়া চাইজ লৈ এইকেইটা ডাঙৰ টেণ্ট এইকেইটা সৰু টেণ্ট আহি আৰু ধুনীয়াকৈ বনাই লৈ টেণ্টৰ ভিতৰত বনাই খালেই হ'ল আৰু নহ'লে বালিচৰত যি ৰ'দ যি গৰম কোনেও একো কৰিব নোৱাৰিব তাৰমানে আৰু টেণ্ট লৈ অহাৰ তাৰমানে প্ৰশ্নই নাহে আৰু ইমান ধুনীয়া ধুনীয়াকৈ টেণ্ট লগাই থৈছে মাত্ৰ এণ্ট্ৰি ফিজ কিবা এটা লয় যিহেতু আমি তেনেকৈ অহা নাই বাহিৰতে খালোঁ আমি খোৱা জেগাটো মই দেখাই আছোঁ দেই এখন দেখিছেনে এই বাছখনৰ পিছফালে আছিলে আমাৰ গাড়ীখন আমি তাতে খাইছিলোঁ আৰু এতিয়া তললৈ নামি আহিছোঁ আমাৰ তিনিটাৰ ধুনীয়া পিকনিকটো খাই আমি সেই বালিচৰলৈ নামি গ'লোঁ প্ৰায়ুচিয়ে বালি ঘৰ খেলি এতিয়া ঘৰলৈ উভতি আহি আছোঁ আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি শেষ নকৰোঁ এইটো ভিডিঅ' তাৰমানে দুদিনীয়া কৰিম কাৰণ ছুটি হৈছেতো আকৌ লগ পাম কাইলৈ মানে 31st আজি হ'ল 30 তাৰিখে আমি ওলাই আহিছিলোঁ তেনেহ'লে লগ পাই আছোঁ আকৌ কাইলৈ দেই একেটা ভিডিঅ'তে বাই বাই হেল্ল' এভৰিৱান আজি হ'ল 31 ডিচেম্বৰ আৰু মোৰ ভিডিঅ'টো কালিয়ে আৰম্ভ কৰিছিলোঁ আজি হ'ল 31 ডিচেম্বৰ আৰু এইটো ভিডিঅ' হ'ল এইটো বছৰৰ শেষ ভিডিঅ' সেইকাৰণে মই এই ভিডিঅ'ৰ জৰিয়তে সকলো ৰাইজলৈ নতুন বছৰৰ ইচ্ছা আৰু শুভকামনা থাকিল আজি মানে কি আজি আমাৰ কেম্পাছৰ গোটেইকেইঘৰ নহয় দেই আমি তিনিঘৰে মিলি একেলগে খাম তো তলতে বনাম তলতে খাম তিনিঘৰে মিলি আৰু এতিয়া গধূলি হ'ল গধূলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়া জেণ্টছকেইজনে গৈ বজাৰ কৰিলে আৰু
আমি মানে লিষ্ট বনালোঁ, সেইবোৰে কৰিলোঁ আগবেলাটো আজি। লিষ্ট বনাই তাহাঁতি বজাৰ কৰি আনিলে আৰু আজিৰ ভিডিঅ'টোত এতিয়া দেখুৱাম আমি আজি কি খাওঁ, কি বনাওঁ, কেনেকৈ আমি বছৰৰ শেষৰ দিনটো পাৰ কৰোঁ। ব'লক আজিৰ দিনটো এইটো পুৰণা বছৰৰ শেষৰ দিনটো হাঁহি ফূৰ্তিৰে আমি সকলোৰে বিদায় দিওঁ। ষ্টাৰ্ট কৰিছো দেই। We are cameraman. কি বনাইছে? ৰাতি বনাবলগীয়া বস্তুখিনি যোগাৰ কৰাৰ লগতে গধূলি আমি চাহ একাপ খাই ল'লোঁ। আজি খালোঁ চাহ আৰু জেলেপি। এয়া হ'ল চিকেন ফ্ৰাইৰ কাৰণে মেৰিনেশ্যন চিকেন। এয়া হাঁহ বনি আছে আৰু হাঁহ বনাইছে আজি আমাৰ বৌয়ে। তুমি লাইটমেন আলু ভাজি, আলু আৰু বাদাম ভাজি বনাই আছো। কোনে কোনে খাব? অসমীয়া হৈ বিহু এপাক নানাচিলে কেনেকৈ হ'ব বাৰু? সেইকাৰণে নিজেও নাচিলোঁ আৰু নাচিবলৈ নহাকেইটাকো টানি আজুৰি নচুৱালোঁ। আৰু আমাৰ অকণমানিকেইটাতো এনি টাইম নাচাৰ মুডতে থাকে। গান বাজিলেই হ'ল, গান নাবাজিলেও নিজে বিট বনাই বনাই নাচে। কেনেকুৱা হৈছে খাবলৈ? আমাৰ থপকেইটাই খাইছে, আমাৰ বেবীকেইটাই খোৱা হৈছে। ভাল লাগিলে নে খাই? লৈ আছো বুলি কৈছে। এইটো মিনিমাম 4 কেজি মানৰ হ'ব। আমাৰ অংশমান আৰু দাঁতে কিনিছে, মৰুতি উলিয়াই দিছে। মৰুতি খাই ভাল পাওঁ। বঢ়িয়া।